এতিয়া বিজেপি নেতা কৰ্মী বা বিজেপিৰ যিসকল লোক আছে তেওঁলোকেও কিন্তু ভাবি লৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়ালৈ অসমত থাকিব তেতিয়ালৈ হয়তো জুবিন দাই ন্যায় নাপায় লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই ন্যায় যাত্ৰা আৰম্ভ হৈছিলে তাৰ আগদিনাখনে মুখ্যমন্ত্ৰী ডাঙৰীয়া এখাৰ কথা কৈছিলে তেওঁ কৈছিলে যে তেওঁ যদি পদত্যাগ কৰি দিয়ে তেনেহলে যিসকল ব্যক্তি আজি ৰাজপথলৈ ওলাই আহিছে জুবিন দাই ন্যায় বিচাৰি পেলাই তেওঁলোক নাইকিয়া হৈ যাব তাৰ মানে এই যিসকল ব্যক্তি আজি ৰাজপথলৈ ওলাই আহিছে যিবোৰ বিজেপি নেতা কৰ্মী ওলাই আহিছে তেওঁলোকেও বিচাৰিছে নেকি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰে লগতে পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া এইবোৰ প্ৰশ্ন যেতিয়া উত্থাপন কৰা হ'ল যে তেওঁলোকে কাৰ বিৰুদ্ধে আসলতে প্ৰতিবাদ কৰিছে সকলোৱে এইবোৰ প্ৰশ্ন কৰিব ন তেওঁলোকে ভাবিছে যে টেঙাৰাম বজাৰত তেওঁলোকে বাৰে বাৰে বিকি থাকিব পাৰিব কিন্তু টেঙাৰাম বজাৰৰ প্ৰত্যেকবাৰে বিকি নহয় কিন্তু সেইকাৰণে ব্যক্তিয়ে প্ৰশ্ন কৰিবলৈ লৈছে লোৱাৰ পিছতে পীযুষ হাজৰিকা ডাঙৰীয়া আহি পেলাই ক'লে যে তেওঁলোকে বোলে ন্যায়ালয়ক দাবী জনাবহে এই ন্যায় যাত্ৰা কৰিছে এতিয়া কথাটো হ'ল যে মই প্ৰথমতে পীযুষ হাজৰিকা ডাঙৰীয়া ক'বলৈ বিচাৰো ন্যায় দিয়ে এটো আমি জানো আপুনিহে আজি গম পাইছে সাকে আৰু লগতে আপোনাক আৰু এটা কথা ক'বলৈ বিচাৰিছো হেতু হৈছে যে ন্যায়ালয় দাবী জনালে কিন্তু ন্যায়ালয় জাজমেন্ট নিদিয়ে ন্যায়ালয় জাজমেন্ট এভিডেন্সৰ ভিত্তিত দিব তথ্যৰ ভিত্তিত দিব আৰু যিবোৰ ষ্টেটমেন্ট লোৱা হৈছে সেই ষ্টেটমেন্টৰ ভিত্তিত ল'ব আৰু লগতে হয়তো আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্লক ডাঙৰীয়া এই কথা নিশ্চয় জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইদিনমান আগত কৈ গৈছিলে যে বিজেপি চৰকাৰখনক আসলতে আমি অসমবাসী ৰাইজে ধন্যবাদ জনাব লাগে কিয় কাৰণ বিজেপি চৰকাৰখনে ইতিমধ্যে জুবিন দাক ন্যায় দিলে কেনেকৈ দিলে বুলি যেতিয়া প্ৰশ্ন কৰা হৈছিলে তেতিয়া তেওঁ কৈছে যে যিবোৰ ব্যক্তিক আসলতে অসমৰ ৰাইজে কৈ আছে যে এইকেইজন ব্যক্তি এই যিটো ঘটনা ঘটি গ'লে ঘটনাৰ লগত হয়তো জড়িত হৈ থাকিব পাৰে তেওঁলোকক ইতিমধ্যে এৰেষ্ট কৰা হৈছে তো মুখ্যমন্ত্ৰীয়ে এই কথাটো জানিব লাগে যে এৰেষ্ট মানে কেতিয়াও ন্যায় দিয়া নহয় কাৰণ তেওঁ আইনৰ ছাত্ৰ আছিলে লগতে এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া সাহস হ'বনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আসলতে প্ৰশ্ন কৰিবলৈ যে যদি ন্যায় দিয়ে তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় অসমবাসী ৰাইজক কৈছিলে যে বিজেপি চৰকাৰক আসলতে আমি ধন্যবাদ দিব লাগে কাৰণ তেখেতসকলে ইতিমধ্যে ন্যায় দিছে